তামোল নোখোৱাকে চাকৰি দিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে 1 পোন তামোল যদি প্ৰথম মানে ফৰ্ম ছাবমিট কৰোঁতে খাবলৈ বিচাৰে 350 টকাত 1 পোন তামোল পোৱা যায় উজনি অসমত গুৱাহাটীত কি ৰেট আছে মই নাজানো গতিকে 1 পোন তামোল যদি খাব বিচাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয় এইটো কিন্তু আপুনি কোৱা কথা আৰু কামৰ মাজত ডিফাৰেঞ্চ আছে যুৱকবিলাকে আচলতে ইমান পৰিমাণৰ মাচুল দি কেনেধৰণে আচলতে আবেদন কৰিব অসম চৰকাৰে আজি নিযুক্তিৰ নামত বৃহৎ এটা বিজ্ঞাপন আচলতে প্ৰকাশ কৰিছে প্ৰায় ২৬,৪৪১টা পদৰ বাবে বিভিন্ন শিতানৰ পদৰ বাবে অসম চৰকাৰে আজি কি কৰিছে বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু যেহেতু আমি দেখিবলৈ পাইছিলোঁ অসম চৰকাৰে দুখন কমিশ্যন গঠন কৰি দিছিল 3rd গ্ৰেড আৰু 4th গ্ৰেড আচলতে নিযুক্তিৰ কাৰণে এই দুইখন কমিশ্যনে পৃথকে আমি বিজ্ঞাপন দিয়া সমগ্ৰ অসমৰ আজি দৈনিক বাতৰি কাকতসমূহত বা বিভিন্ন চেনেলবিলাকৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ আৰু এই বিজ্ঞাপনখন গোটেইখন পঢ়াৰ পিছত আচলতে কেইটামান প্ৰশ্ন আমাৰ মনলৈ আহিছে আৰু এই প্ৰশ্নকেইটা প্ৰথমে আমি আপোনালোকৰ মাধ্যমেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু কমিশ্যনখনলৈকে আমি নিব বিচাৰিছোঁ প্ৰথম কথা হৈছে ৰাজ্যত যোৱা সময়ত বিধানসভাত উত্থাপন হোৱা বা বিধানসভাই দিয়া তথ্যৰ মতে প্ৰায় 23 লক্ষতকৈ অধিক শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে অৰ্থাৎ ৰাজ্যত প্ৰায় 23 লক্ষ নিবনুৱা যুৱক যুৱতীয়ে এই ২৬,০০০ পদৰ বাবে হয়তো এতিয়া কি কৰিব তেওঁলোকে মানে ফৰ্ম ছাবমিট কৰিব বা ফৰ্ম ফিল আপ কৰিব এতিয়া প্ৰথম কথাটো হৈ গ'ল বহু সময় পিছত কোন প্ৰথমবাৰৰ বাবে এই পদসমূহত নাম ভৰ্তি কৰিবৰ কাৰণে বা আবেদন কৰিবৰ কাৰণে এটা আবেদন মাচুল ধাৰ্য কৰিছে গ্ৰেড 3 কাৰণে আমাৰ যিখিনি জেনেৰেল OBC আৰু MOBC কাৰণে 350 টকা আৰু ST SC কাৰণে তেওঁলোকে 300 টকা 250 টকা এটা কি কৰিছে নিৰ্ধাৰণ কৰিছে ইয়াৰ লগতে গ্ৰেড 4 কাৰণে তেওঁলোকে 250 টকা আৰু 150 টকা এটা নিৰ্ধাৰণ কৰিছে এতিয়া প্ৰথম কথা হৈ গ'ল যি সময়ত নিবনুৱা সংস্থাপনৰ কথাটো নিবনুৱা যুৱকবিলাকে আচলতে ইমান পৰিমাণৰ মাচুল দি কেনেধৰণে আচলতে আবেদন কৰিব আমি অসমৰ মুখ্যমন্ত্ৰীলৈ আজি পোনপ্ৰথমে এই যি আচলতে নিযুক্তি বিজ্ঞাপন তেওঁলোকে দিছে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু নিবনুৱাসকলৰ স্বাৰ্থত এই সম্পূৰ্ণৰূপে যি আচলতে মাচুল এই মাচুল আমি বিনামূলীয়া কৰিবলৈ যাতে নিবনুৱাসকলে নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে যি আচলতে ফৰ্ম ছাবমিট কৰিব লাগে এইটো সম্পূৰ্ণৰূপে বিনামূলীয়া কৰিবলৈ আমি অনুৰোধ জনাইছোঁ কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে নিজেই কৈছিলে যে কোনো এটা নিযুক্তি ক্ষেত্ৰত তেওঁলোকে তামোল এখনো নাখায় এটা 350 টকাত তামোলটো এপোন পাই যাব ন মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছিলে তামোল এখনো নাখাব গতিকে ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ প্ৰথম যিটো প্ৰচেছ এই প্ৰচেছটোতে আপোনালোকে 350 300 250 বা 150 টকাকৈ সংগ্ৰহ কৰিব বিচাৰিছে যদি 23 লাখ নিবনুৱাই যিকোনো এটা কেটেগৰীত একেলগতে আচলতে কি কৰে ফৰ্ম ছাবমিট কৰে আমি আনুমানিক ধৰি ল'লোঁ গ্ৰেড 3 বা গ্ৰেড 4 এটা পদত 23 লাখ নিবনুৱা 5 লাখেও যদি আচলতে কি কৰে ফৰ্ম ছাবমিট কৰে 350 টকাকৈ প্ৰায় 17 কোটি টকা 17 কোটি 50 লাখ টকা আচলতে সংগ্ৰহ হয় যদি 5 লাখ আমাৰ মানে নিবনুৱা যিকোনো এটা কেটেগৰীত আচলতে কি কৰে নাম ভৰ্তি কৰে আৰু সেই হিচাপত যদি এই 25 লাখ বা 23 লাখে যদি সমগ্ৰ ৰিক্ৰুইটমেণ্টত যিমানবিলাক পদ আছে প্ৰত্যেকতে যদি কৰে তেতিয়াহ'লে প্ৰায় 200 কোটিমান টকা এটা অৰ্থ সংগ্ৰহ কৰিব পৰা এটা ইয়াৰ প্ৰচেছ দেখা পোৱা যায় এতিয়া আমি ভবা নাই যে মুখ্যমন্ত্ৰীয়ে নিবনুৱা সংস্থাপনৰ মাজত নামত কিবা বেপাৰ কৰিব আমি নিশ্চয় প্ৰথমে সেইকাৰণে অনুৰোধ জনাইছোঁ যে ৰিক্ৰুইটমেণ্ট প্ৰচেছত এই যিটো ফিজ আছে এই ফিজটো উইথড্ৰ কৰিব লাগে দ্বিতীয় কথা এটা যেতিয়া কমিশ্যন এটা গঠন কৰিছে কমিশ্যনটোৱে স্পষ্টভাৱে বিজ্ঞাপনত দুটামান কথা লিখিব লাগে যিকেইটা নিলিখাৰ কাৰণে বিগত সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰ দিনতে হওক পূৰ্ব কংগ্ৰেছ চৰকাৰ দিনতে হওক কেইটামান ডাঙৰ সমস্যা নিবনুৱাসকলৰ ক্ষেত্ৰত আহিছিল কি আহিছিল যে ইয়াতে তেওঁলোকে কি কৰিছে ফৰ্ম ছাবমিটৰ ডেট আৰু লাষ্ট ডেটটো ঘোষণা কৰিছে কিন্তু পৰীক্ষা কেতিয়া হ'ব এই ডেটটো ঘোষণা কৰা নাই পৰীক্ষা কেতিয়া হ'ব এই ডেটটো ইনক্লুডিং কৰাৰ লগতে আমি এইটো অনুৰোধ কৰিছোঁ যে ৰিজাল্টটো কেতিয়া দিব আটাইতকৈ ডাঙৰ কথা আজি বিজ্ঞাপন দিছে বিজ্ঞাপনৰ লগত এই কথাকেইটা এডভাৰটাইজমেণ্টত স্পষ্টভাৱে উল্লেখ নাই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আৰু পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে ৰিজাল্টটো কেতিয়া দিব কাৰণ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত আমি দেখিলোঁ 90% পৰীক্ষাই কোনো ধৰণৰ ৰিজাল্ট নিদিলে আৰু চতুৰ্থতে আপোনালোকে মন কৰিব যে এই কমিশ্যন যিখন কমিশ্যনত কোন কোন আছে আমি বিজ্ঞাপনৰ পেপাৰৰ জৰিয়তে দেখিবলৈ পাইছোঁ নামকেইটা মোৰ মনত নাই তাত 8 নম্বৰ দফা 6 নম্বৰ কলমত গ্ৰেড 4ৰ যিখিনি মানে পদ আছে তাত এটা কথা সুস্পষ্টভাৱে তেওঁলোকে লিখি দিছে যে কমিটি সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত অৰ্থাৎ অসমীয়াত মই কথাষাৰ কৈছোঁ ইংলিছত তেওঁলোকে লিখি দিছে যে এই কমিশ্যনখনৰ যেতিয়া মন যাব কোনো ধৰণৰ কাৰো কোনো ধৰণৰ বিচাৰ বিবেচনা নকৰাকৈ কোনো চিষ্টেম নোচোৱাকৈ তেওঁলোকে এই পৰীক্ষা বাতিল কৰিব পাৰিব চিষ্টেম সলনি কৰিব পাৰিব এই কথাটো কিন্তু ইয়াত 6 নম্বৰ কলমটোত লিখা আছে অৰ্থাৎ আমি আগতে এই গাঁৱত যে ক্ৰিকেট খেলবিলাক পাতোঁ ফুটবল খেলবিলাক পাতোঁ তাত চিঠিখনৰ তলত লিখি দিওঁ যে কমিটি সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত অৰ্থাৎ আমি যাক জিকাবলৈ মন যায় জিকাব পাৰোঁ যাক হৰুৱাবলৈ মন যায় হৰুৱাব পাৰোঁ গতিকে এই 6 নম্বৰ কলমটোৰ ক্ষেত্ৰত আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ গ্ৰেড 3ত কিন্তু তেওঁলোকে এই কলমটো ইনক্লুডিং কৰা নাই 8 নম্বৰ যিটো কলম গ্ৰেড 3ত কৰিছে গ্ৰেড 3ত কিন্তু কৰা নাই গতিকে সেইকাৰণে আমি এই কথাকেইটা দৃষ্টিগোচৰ কৰিলোঁ যে কমিটি সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত নহ'ব
বিজ্ঞাপন প্ৰচেছটোতে তেওঁলোকে স্পষ্টভাৱে কেইটামান কথা উল্লেখ কৰিব লাগিব। এইটো অসমৰ নিবনুৱাৰ দাবী যে প্ৰথম কথা তেওঁলোকে এক্সাম কেতিয়া পাতিব, পৰীক্ষাটো কেতিয়া পাতিব, আৰু পৰীক্ষা পতাটো সমান্তৰালকৈ তেওঁলোকে এই ডেটটোৰ লগতে ইনক্লুডিং কৰক যে ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব। আৰু যদি গোটেই পৰিকাঠামোটো ৰেডি হোৱা নাই, কেৱল মাত্ৰ 1 লাখ নিবনুৱা সংস্থাপন কৰিম বুলি ঢাক ঢোল এটা বজাই বিজ্ঞাপনটো দি নথব। এই বিজ্ঞাপনটো ক্লিয়াৰ কৰিবলৈ আমি 3টামান মেথড ইয়াত ইনক্লুডিং কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ। মাচুলটো ফ্ৰী কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। আৰু এখনো তামোল নোখোৱাকৈ চাকৰি দিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে 1 পোন তামোল যদি প্ৰথম মানে ফৰ্ম ছাবমিট কৰোঁতে খাবলৈ বিচাৰে, 350 টকাত 1 পোন তামোল পোৱা যায় উজনি অসমত। গুৱাহাটীত কি ৰেট আছে মই নাজানো। গতিকে 1 পোন তামোল যদি খাব বিচাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয় এইটো কিন্তু আপুনি কোৱা কথা আৰু কামৰ মাজত ডিফাৰেঞ্চ আছে। গতিকে আমি অনুৰোধ জনাইছোঁ অসমৰ নিবনুৱা তৰফৰ পৰা নিবনুৱা প্ৰত্যেকজন ব্যক্তিকে সংস্থাপনৰ সুবিধা দিয়ক। এই অন্ততঃ ইণ্টাৰভিউটো তেওঁলোকে এটেণ্ড কৰিবলৈ সুবিধা দিয়ক। 350 টকা 200 টকা 150 টকা যথেষ্ট কঠিন, কাৰণ কৰোণা জৰ্জৰিত পৰিস্থিতিত এটা নিবনুৱাক ফৰ্ম ছাবমিটৰ কাৰণে মাক দেউতাকে কিমান পইচা দি থাকিব। গতিকে আপোনালোকৰ জৰিয়তে এই কথাকেইটা আমি অনুৰোধ কৰিলোঁ। লগতে যিখন ৰিক্ৰুইটমেণ্ট বৰ্ড আছে নতুনকৈ, যিখনক আচলতে 4th গ্ৰেড আৰু 3rd গ্ৰেড ৰিক্ৰুইটমেণ্ট বৰ্ডত তেওঁলোকে আচলতে কমিশ্যন হিচাপে যি গঠন কৰি দিছে, কমিশ্যনলৈও আমি আহ্বান জনাইছোঁ যে এডভাৰটাইজমেণ্টটো আপোনালোকে আজি দিছে, তাত 3টামান কলম সংশোধন কৰক, পৰীক্ষাৰ ডেটটো তাত ইনক্লুডিং কৰক, লগতে ইনক্লুডিং কৰক যে ৰিজাল্টটো কেতিয়া দিব। কাৰণ মই পুনৰবাৰ ক'লোঁ যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত বহুত ইণ্টাৰভিউ পাতিলে, ৰিজাল্টটো নিদিলে, শেষত বাতিলেই কৰি দিলে। গতিকে এই এনেকুৱা ধৰণৰ নিবনুৱাক আচলতে গিনিপিক সজোৱা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো যাতে 1 লাখ নিযুক্তিৰ মাজত নহয়, তাৰ কাৰণে আমি আবেদন জনাইছোঁ আৰু ধন্যবাদো জনাইছোঁ যিহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে 26,441টা পদত